এয়া চবে খানা চানা খাই আছে মই ৰিচেণ্টলি ভেজিটেৰিয়ান হৈছোঁ এণ্ড এয়া মোৰ বেষ্ট ফ্ৰেণ্ডে মোৰ সন্মুখত মোৰ কাষত বহি পেলাই চিকেন খাই আছে ৰাগিনীৰ নতুন আইফোন একলা হৈ গ'ল মেমৰ মোকো কৰি দিয়ক ল'ৰা আহিছে ল'বলৈ কিন্তু উবেৰ ড্ৰাইভাৰ Oh my god. Hello everyone, welcome or welcome back to my YouTube channel. বহুত মাহৰ পিছত আজি মই এটা vlog লৈ আহিছোঁ. Did you guys miss me? Okay, so মই recently iPhone লৈছোঁ. So এতিয়াৰ পৰা hopefully মোৰ vlogs বিলাক regular হ'ব আৰু better quality টো হ'ব আপোনালোকে চাই ভাল পাব. And I'm really sorry about this noise. অকমান construction চলি আছে এফালে. আৰু আজিৰ vlogটো হৈছে মই এটা ইভেন্ট এটেণ্ড কৰিবলৈ গৈ আছোঁ Madify Creators Connect য'ত অকল অসমৰে নহয় গোটেই নৰ্থ ইষ্টৰে ইউটিউবাৰ্ছ ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ্ছ মানে বেচিকেলি ক্ৰিয়েটাৰ্ছ আহিব আমি চবে লগ হ'ম ডিছকাশ্যনছ কৰিম তাৰপিছত খাম পাৰ্টি কৰিম এনজয় কৰিম গতিকে গোটেইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু মোৰ ফ্ৰেণ্ড প্ৰস্তুতি আহি আছে এতিয়া আমি একেলগতে মোৰ ঘৰতে ৰেডি হ'ম দেন আমি ওলাই যাম চ' এতিয়া আমি ৰেডি চেডি হৈ লওঁ তাৰপিছত গাড়ীত বহি পেলাই মই ব্লগটো কণ্টিনিউ কৰিম আমি ৰেডি চেডি হৈ ওলাই আহিছোঁ যিখিনি পাৰোঁ মই কভাৰ কৰিবলৈ চেষ্টা কৰিম দেখাব চেষ্টা কৰিম যে আমি কি কৰোঁ কি নকৰোঁ কেনেকৈ এনজয় কৰোঁ and I really hope যে তাত গৈ পেলাই মই অভাৰ ড্ৰেছ নালাগো pray for me এইটো আহিছে এইটো পালেহি আমি ডুবোৱাই নাই इतने तेजस्वी लोग हैं हमारे पास নডুবালে কেনেকৈ আহিব কোৱাচোন और ये लो हम पहुंच गए একলা হৈ গ'ল মেমৰ মোকো কৰি দিয়ক ৰাইজ মোৰ ছাবস্ক্ৰাইবাৰ দি দিয়ক অলপ মোৰ 1 লাখ হ'লেও মোৰ অকল শ্বৰ্টছত আহে মোৰ লং ভিডিঅ'জ তোমালোকৰ নিচিনা লং বাদ দিয়া একে কাহিনী ইমান ভাল লাগিছে ৰাগিনী ইমান দিনৰ পিছত লগ পাইছোঁ ন আমি চাগে থ্ৰিলাৰৰ পিছত আজি লগ পাইছোঁ অঁ আৰু এই ড্ৰেগনি মিউজিক এৱাৰ্ডছত পাইছিলোঁ হাই চে হাই গোটেই ফোনটো তোমাৰ ভিডিঅ' দি ভৰ্তি হৈ যোৱা নাই যেতিয়াৰ পৰা ফোন লৈছা সঁচাকৈ আৰু এইটো মোৰ ছোটু চা ৰেড কাৰ্পেট মুভমেণ্ট এইটো প্ৰস্তুতিৰ ছোটু চা ৰেড কাৰ্পেট মুভমেণ্ট আৰু এয়া হৈছে আমাৰ মেডিফাইৰ CEO এণ্ড ফাউণ্ডাৰ মাহফুজ Thank you so much for coming to this event. We are very excited. এণ্ড ওৱান অফ মাই ফেভৰেট ক্ৰিয়েটাৰ্ছ স্বাগতা দেৱ স্বাগতা বাক স্পীকাৰ হিচাপে মাতিছিলে আৰু বায়ে নিজৰ জাৰ্ণিটো ক'লে নিজৰ এক্সপিৰিয়েঞ্চেছ ক'লে এজ এ কণ্টেণ্ট ক্ৰিয়েটাৰ এণ্ড সঁচাকৈ বহুত শিকিবলগীয়া বস্তু আছিলে তাৰপিছত আমি স্নেক্স খালোঁ বেবী কৰ্ণ এণ্ড মহিটো গতিকে আজিকালি মই ৰিচেণ্টলি ভেজিটেৰিয়ান হৈছোঁ এণ্ড এয়া মোৰ বেষ্ট ফ্ৰেণ্ডে মোৰ সন্মুখত মোৰ কাষত বহি পেলাই চিকেন খাই আছে মোৰ বেয়া নালাগে বাৰু মোৰ লোভ নালাগে সেইটো বেলেগ কথা বাট যদি লাগিলে হয় তেতিয়া তাই কিমান হাও পালে হয় শুক্ৰ মানাও কি মুझे লোভ নেহি লাগতা সেইদিনাখনলৈ KFC খাই আছিলা আৰু এয়া মোৰ বেষ্ট ফ্ৰেণ্ডে মোৰ নিজৰ ব্লগতে মোক ৰোষ্ট কৰি দিলে সেইদিনাখন লাষ্ট আছিলে তাৰপিছত মই মোৰ ৰিয়েলাইজেশ্যনটো হ'ল এণ্ড আই ষ্টপড এইমাত্ৰ কৃষাংগে বাই প্ৰস্তুতিক ক'লে মোৰ কাৰণে এটা প্লেট লৈ আহ তাৰপিছত তাই লাইনত কোনোবাই সুধিলে তুমি দুখন প্লেট কিয় লৈছা তাই চিঞৰি কৰিছে কৃষাংগে বাৰ কাৰণে এটা গম নাপাব ন চবে গোটেই ষ্টৰিটো জানে ন মই কৈছিলোঁ তাই ষ্টৰিটো ডাঙৰ মানুহ আহিছে এইবোৰ টেম্পাৰেচাৰ নকৰিবা এইবোৰে Oh my god, paparazzi. Oh my gosh, sorry, I'm so sorry, sir. Oh my god. লাগিছে তোমাৰ বহুত দিনৰ মূৰত এইটো বস্তু এড নকৰিবা आखिर रोहित ने ऐसा क्या बोला था जानने के लिए दबाइए सब्सक्राइब बटन अरे वो एक रिकॉर्ड কৰা নাছিলো জাস্ট এড কৰিছো মানে জাস্ট স্টার্ট ৰাগিনীৰ নতুন আইফোন অ ড্ৰিম কাম ট্ৰু আজি ৰাগিনীৰ ইমান আমাৰ ভিডিঅ' আহিলে আজি ফাইনেলি ৰাগিনীৰ চেনেলত আহিলোঁ মোৰ ফাৰ্ষ্ট ব্লগটো দেহেদিয়ে ওলাইছিলে দিৱালী ব্লগ আছিলে আৰু আজি মোৰ আইফোন কিনাৰ পিছত ফাৰ্ষ্ট ব্লগটো তাহাঁতি এম আই মেকিং সেন্স পাৰ্টি দিব লাগে দিয়া নাই চ' এয়া চবে খানা চানা খাই আছে ফাৰ্ষ্ট খাইছোঁ জানানে ইমান দেৰি পৰা ভোক লাগি আছিলে অঁ ন এতিয়া খাইছাহে পাই অঁ প্লেটকেইখন এইখন বেলেগে খাই থৈ যোৱা और ये मेरा छोटू सा सेकंड रेड कार्पेट मूवमेंट
আৰু তাৰ লগতে বহুত মোৰ ভিডিঅ' চোৱা মানুহকো লগ পালোঁ, তেওঁলোকে আহি মোৰ লগত ফটোও উঠিলে। গতিকে এই ফিলিংটো বিৰাট ভাল লাগে যেতিয়া বাহিৰত কোনোবাই লগ পাই পেলাই মোৰ ভিডিঅ'জ ভাল লাগে বুলি কয়। ইটছ ছাচ এ স্পেচিয়েল ফিলিং। বৰ্তমান মোৰ ইমানেই বেছি গৰম উঠিলে যে মোৰ ষ্টাইল বাদ দি পেলাই মোৰ ব্লেজাৰটো খুলি দিলোঁ। তাৰপিছত আমাৰ পেনেল ডিছকাশ্যন হ'ল, য'ত ৰোহিত দা, এনিয়েল অফ G3ৰ আৰু কৃষাংগী বা এণ্ড পদ্মজা বা আছিলে। তাৰপিছত স্বাগতা বাই মোৰ মনত থকা একজেক্ট কুৱেশ্যনটো সুধি দিলে কুৱেশ্যন ৰাউণ্ডত। চ' আমাৰ ফৰ্মেল ইভেণ্টটো এণ্ড হ'ল আৰু এতিয়া আছে DJ। আমি ঠিকছে নাচিবলৈ ৰেডি হৈ আছোঁ। মই নাজানো দে। প্লিজ প্লিজ অলপমান স্পেচিয়েল ডিমাণ্ড। বহুত ধুনীয়া কৈছা। শায়ৰী হৈ গৈছে। জাভেদৰ ইনফ্লুৱেঞ্চ। আজিকালি ৰোহিতে অকল শায়ৰীয়ে কৈ থাকে। অকল কি এটা শায়ৰী কৈছো মই। এই যে মনোলগ মাৰিছে কুৱেশ্যনত। এই তিনিটামান কৈছে। তাৰপিছত আৰু আমাক কোনে পায়, উই ৰকড দ্য ডান্স ফ্ল'ৰ। একদম বঢ়িয়াকৈ নাচিছোঁ। এয়া আমি নাচি মেলি এতিয়া যাবলৈ লৈছোঁ, লিফ্টত আছোঁ। তাই কাম চুলিখিনি বান্ধি থ'ব লাগিছিলে। নাই নাই নাই, তেনেকৈ বেছি ভাল লাগিছিলে। এতিয়া আমি গৈ আছোঁ, কেব আহিলে, ঘৰ গৈ পেলাই আৰু ঠাচ হৈ গ'ল। তুমি কণ্টেণ্ট বনাম কৈছা। বনাম আমি এনেই কৈছোঁ। आज को लड़का होता तो पिक करके ले जाता। मेरे को ये हिलत এনেকে কোনোবাই মোক উঠাই লৈ গ'লে হয়। য়েছ, নাই আমাৰ আনৰিয়েলিষ্টিক এক্সপেক্টেশ্যনছ কোনেও পূৰা কৰিব নোৱাৰে। তুমি আছা ন। ঐ মই তোমাৰ হিল উঠাবলৈ নাই আৰু বুলি। ল'ৰা আহিছে ল'বলৈ, কিন্তু উবেৰ ড্ৰাইভাৰ। অ মাই গড। এয়া আমি ঘৰ পাব হৈছে আৰু। চ' গাইজ, কালি আমি আহি পালোহি। প্ৰস্তুতি কালি মোৰ ঘৰতে থাকিলে, বাট আহি পেলাই আমি ইমান বেছি ভাগৰি গ'লোঁ যে ব্লগটো এণ্ড কৰিবলৈও মনত নাথাকিলে। গতিকে মই আজি ব্লগটো এণ্ড কৰি আছোঁ আৰু আই হোপ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে। আৰু যদি ভাল পালে তেনেহ'লে ডোণ্ট ফৰগেট টু লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড অলছ' ছাবস্ক্ৰাইব টু মাই চেনেল। লগতে বেল নটিফিকেশ্যন আইকনটো প্ৰেছ কৰি দিব, চ' দেট মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকে গম পাই যায়। চ' কিপ ৱাচিং. Thank you for all the love and support. Bye. Meet you in the next one.